ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুদিন ধৰি কোনো ভিডিঅ' মই দিব পৰা নাছিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব, কাৰণ ঘৰুৱা কিছু অসুবিধা চলি আছিল আৰু এই সকলোবোৰ ঠিক হ'ল আৰু পুনৰবাৰ মই নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া ৰাতিপুৱা 9:30 হৈছে। মই আহিছোঁ কিচেনত, তাইক ব্ৰেকফাষ্ট কৰালোঁ আৰু এওঁ ব্ৰেকফাষ্ট কৰিলে আৰু বাকী আছোঁ কেৱল মই গা চা ধুই আহিলোঁ। মোৰ চুলি একদম তিতিয়ে আছে এতিয়াও, কাৰণ কিচেনত আহিলোঁ কাৰণে পটককৈ চুলি বান্ধি দিবলগীয়া হ'ল, নহ'লে ক'ৰবাত চুলি পৰি থাকে। আৰু এতিয়া মই মোৰ কাৰণে এটা চালাড বনাব আহিছোঁ। মই ৰাতি বুট আৰু মগু ভিজাই থৈছিলোঁ। তাত মই তিয়ঁহ, গাজৰ, তাৰপিছত অকণমান পিঁয়াজ নিদিওঁ, কাৰণ ৰাতিপুৱা পিঁয়াজ খাই ইমান এটা ভাল নালাগে, গতিকে অকণমান নেমু এনেকৈ চেপি পেলাই অকণমান চালাডৰ নিচিনা বনাম। মাজে মাজে খাই ভাল লাগে এনেকুৱাকৈ। মই আগতে খোৱা নাছিলোঁ আচলতে, আজি প্ৰায় এবছৰমানৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ তেনেকৈ খাবলৈ, আৰু খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে কোনে কোনে খাই ভাল পায় মোক জনাবচোন কমেণ্ট বক্সত। আৰু এতিয়া পটককৈ মই সেইটো বনাই লওঁ, তাৰপিছত আকৌ লগ পাম আপোনালোকক। আৰু মোৰ চালাড হৈ গ'ল। ইয়াত মই দিছোঁ অকণমান তিয়ঁহ, গাজৰ, তাৰপিছত আমচুৰ পাউডাৰ, অকণমান চাট মছলা, তাৰপিছত অকণমান নিমখ, অকণমান জালুকৰ গুড়া আৰু অকণমান নেমু ৰসো দিছোঁ, আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। ধনিয়া পাত থাকিলে আচলতে খাবলৈ আৰু বেছি ভাল লাগে, কিন্তু মোৰ তাত নাই আজি ধনিয়া, তাৰ কাৰণে দিব নোৱাৰিলোঁ। এয়া ৰেডি হৈ গ'ল, মই পটককৈ খাই লওঁ। খোৱা হৈ গ'ল মোৰ, আৰু এতিয়া আহিছোঁ অকণমান বাহিৰত, আৰু মোৰ হাতৰ বটলটো দেখি চাগে আপোনালোকে ভাবিছে ইমান ডাঙৰ বটল মই কি কৰি আছোঁ। আচলতে এইটো হৈছে মোৰ পানী খোৱা বটল। এইটোত এডাল ষ্ট্ৰ এডাল আছে এনেকুৱা, আৰু এইটোত প্ৰায় 2.5 লিটাৰ পানী ধৰে, 2.5 লিটাৰে ধৰে। আৰু আচলতে মই এইটোত এইকাৰণে পানী খাওঁ, মানে মোৰ পানী খোৱাটো কম হৈ আছিলে, আৰু সেইকাৰণে মই এইটো টাৰ্গেট হিচাপে লৈছোঁ, মানে দিনটোত এইখিনি পানী মই শেষ কৰিম। সেইকাৰণে ৰাতি শোৱাৰ আগতে মই ভৰাই থওঁ, আৰু ৰাতিপুৱা উঠিয়ে মই ইয়াৰ পৰাই মানে পানী খাবলৈ মই ষ্টাৰ্ট কৰোঁ। ৰাতি শোৱাৰ সময়ত মানে তেতিয়ালৈ গোটেই বটলটো শেষ হৈ যায়, আৰু আচলতে কেতিয়াবা সোনকালেও শেষ হৈ যায়, আৰু তেতিয়া পানী আকৌ ভৰাবলগীয়া হয়। এইটো টাৰ্গেট হিচাপে লৈছোঁ আচলতে মই, গতিকে এইটোতে মই পানী খাওঁ গোটেই দিনটো। আৰু আচলতে আজি বহুত কাম আছে, কাৰণ কালি ঘৰলৈ নতুন বস্তু এটা আহিব, নতুন ফাৰ্নিচাৰ, গতিকে মোৰ ৰুমটো এইকেইদিন মানে একদম অৱস্থা নোহোৱা হৈ আছিলে। অকণমান বেছিয়ে জ্বলা হৈ গ'ল। মই তাতে মানে শেষৰ ফালে অকণমান জ্বলা দি দিছিলোঁ চালাডখিনিত, আৰু জ্বলাটো বেছি হৈ গ'ল, গতিকে ডিঙিত লাগিছে এতিয়া। আৰু ৰুমৰ অৱস্থা একদম মানে বেয়া হৈ আছে, কাৰণ ঘৰত ইফালে সিফালে বস্তু কিবা কিবি কৰা হৈছে, অকণমান সাল সলনি কৰা হৈছে। আৰু কাইলৈ এটা নতুন বস্তু আহিব, আপোনালোকক মই দেখুৱাম বস্তুটো কি কাইলৈ। আৰু সেইকাৰণে ঘৰটো অকণমান চাফা কৰিবলগীয়া আছে। আৰু কালি অকণমান মাটি আনিছিলোঁ, মানে মোৰ নতুনকৈ গছৰ পুলি কেইটামান হৈছে, মই মানে গুটি পেলাই দিছিলোঁ, আৰু মই নহ'ব বুলি ভাবিছিলোঁ, কিন্তু হ'ল। আৰু সেইকেইটা মানে বেলেগ টাবল আনিব লাগিব। অকণমান মাটি লৈ আহিছিলোঁ কালি, সেইখিনিও কৰিবলগীয়া আছে। আৰু দুপৰীয়াৰ মই ভাতো বনাবলগীয়া আছে। দেৰি নকৰোঁ, আৰু পটাপট গোটেই কামখিনি মই কৰি লওঁ। আৰু আচলতে ইয়াত বহি পেলাই বহুত ভাল লাগে, আৰু এনেই এইখিনি সময়ত আচলতে ইয়াত বহিব নোৱাৰি, কাৰণ ইমানেই ৰ'দ আহে। কিন্তু আজি অকণ বতৰটো ভাল, মই আপোনালোকক দেখুৱাম। বতৰটো অলপ ভাল। ৰাতিপুৱালৈকে আচলতে বৰষুণ দি আছিলে, কিন্তু এতিয়া
বতৰটো অকণ মানে মুকলি হৈছে, গতিকে সেইকাৰণে ইয়াত বহিছোঁ। নহ'লে ইমানেই ৰ'দ আহে এইখিনি সময়ত, মানে দুপৰীয়াটো বুলি ক'লেও মানে ভুল নহয়। আৰু এতিয়া আহিছোঁ কিটচেনত। দুপৰীয়া ভাত বনাবই আছে, দেৰি হৈ গ'ল। আৰু আজি মই বনাম ফুলকবি বিলাহী মাছৰ টেঙা অকণমান। আৰু মোৰ তাত এয়া মাছ আছে, একদম মানে বৰফ হৈ আছে মাছখিনি। এইখিনি মই কাটি ল'ব লাগিব ভালদৰে। আচলতে বাকলি গুচাই থোৱা আছে, মই জাষ্ট মানে সৰু সৰুকৈ পিচ কৰিলেই হ'ল। আৰু এইটো হৈছে মাছটো, ইয়াত 3টা আছিলে, এটা খালোঁ আৰু বাকী এটাৰ আধাখিনি খালোঁ, বাকী আছেই। আৰু এইটো বাছ মাছ বুলি কয়। আমাৰ তাত এইটো কি মাছৰ লগত মিলে মই ভালকৈ নাজানো, কিন্তু সোৱাদটো প্ৰায় একেই হয়গৈ। আৰু আগতে ৰৌ মাছ আমি আনিছিলোঁ, কিন্তু এতিয়া ৰৌ মাছ যিকেইখন দোকানত পোৱা যায় সেইকেইখন বন্ধ হৈ আছে, এছিয়ান ষ্ট'ৰ। গতিকে এইটো মাছেই এতিয়া খাবলৈ লৈছোঁ। মাছখিনি মই হালধি আৰু নিমখ সানি লৈছোঁ, আৰু এইফালে বিলাহীখিনিও মই ভালদৰে ধুই লৈছোঁ, আৰু তেল গৰম হৈ আছে এইফালে। আৰু এতিয়া মাছকেইপিচ মই ভালদৰে তেলত ভাজি ল'ম। এইফালে মোৰ মাছ ভজা হৈ গ'ল, আৰু এইটো চাইডে মই অকণমান ফুলকবি আৰু আলু বইল হ'বলৈ দিছোঁ। একদম চিম্পুলকৈ বনাওঁ মই, আচলতে পটককৈ হৈ যায়, বেছি সময়ো নালাগে আৰু খাবলৈও বহুত ভাল লাগে। আৰু এইফালে এয়া বিলাহী কাটি থৈছোঁ অকল, আৰু এয়া পাঁচফোৰণ। মই বেলেগ আচলতে একো নিদিওঁ, ইয়াত অকণমান 2টা কেঁচা জলকীয়া দিম। কেৰাহীখন আমাৰ গৰম হৈ গ'ল, আৰু এতিয়া মই ইয়াত দিম অকণমান পাঁচফোৰণ আৰু 2টা কেঁচা জলকীয়া। জলকীয়া 2টা মই মাজেৰে ফালি লৈছোঁ, আৰু গোটেইখিনি অকণমান সময় ভজাৰ পিছত মই ইয়াত কাটি থৈ দিয়া বিলাহীখিনি দি দিম। আৰু বিলাহীখিনিও মই অকণমান সময় ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে বিলাহীখিনি অকণমানকৈ ভাঙি নাযায়। বিলাহীখিনি ভালদৰে ভজা হোৱাৰ পিছত এতিয়া বইল কৰি থোৱা ফুলকবি আৰু আলুখিনি ইয়াত দি দিম, আৰু গোটেইখিনি মই ভালদৰে লৰাই ল'ম। আৰু অকণমান সময় লৰোৱা হোৱাৰ পিছতে মই ইয়াত গৰম পানী দি দিম, আৰু পানী দি পেলাই মই ভালকৈ ইয়াক 5-6 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। তৰকাৰীখিনি অকণমান উতলাৰ পিছত এতিয়া ভাজি থৈ দিয়া মই মাছকেইপিচ ইয়াত দি দিম, আৰু আকৌ অকণমান সময়ৰ কাৰণে মই ইয়াক উতলিবলৈ দিম। খুব বেছি 4-5 মিনিটৰ কাৰণে আকৌ উতলিবলৈ দিম মই ইয়াক।
ভাত বনাই থকাৰ মাজতে কেতিয়াবা তাইও ওচৰলৈ আহে, তাইকো ল'বলগীয়া হয়। হাতখন মেলি দিয়ে তাই, কাৰণ পাকঘৰলৈ ইফালে আহিব নোৱাৰে, গেট এখন লগাই থোৱা আছে সৰুকৈ। গতিকে তাই মোক দেখাৰ লগে লগে হাতখন মেলি পেলাই আহে, আৰু তেতিয়া এবাৰ এনেকৈ লৈ পেলাই পাকঘৰত এনেকৈ ঘূৰাবলগীয়া হয় মই। মামা চাচোন, হাই দিয়া, হাই দিয়া, হাই দিয়া। Say hi. Hi, hi. Mama, hi. Oh. Bye, bye. Bye, bye. আৰু এয়া মাছৰ তৰকাৰী হৈ গ'ল, আৰু ইফালে ভাতো হৈ গ'ল। এতিয়া পটককৈ ভাতকেইটা খাই ল'ম, তাৰপিছত আকৌ অকণমান কাম আছে, এইখিনি কৰিব লাগিব। আৰু আজি আচলতে লাঞ্চত এয়াই মাছৰ তৰকাৰী আৰু ভাত, বেলেগ একো নাই। এয়া হৈছে আজিৰ লাঞ্চ, ভাত আৰু মাছৰ তৰকাৰী, মাছৰ টেঙা তৰকাৰী, আৰু অকণমান চালাড। আচলতে এইখিনি এওঁৰ কাৰণেহে কাটিছোঁ, মইতো খালোৱেই, মই অকল তৰকাৰী দি খাম, বেলেগ একো বনোৱা নাই। আৰু আজি এওঁ আচলতে ভাতৰ লগত খাইহে ভাল পায়, সেইকাৰণে মই ভাতৰ লগত তেনেকৈ বনাই দিছোঁ। আৰু এয়াই তে পটককৈ খাই লওঁ আমি ভাতকেইটা। আৰু খোৱা বোৱা হৈ গ'ল এতিয়া, আৰু এতিয়া পটককৈ পাকঘৰটো অকণমান চাফা কৰি লওঁ, কাৰণ পাকঘৰটো মেইনলি ষ্ট'ভটো সদায় চাফা কৰিবলগীয়া হয়, কাৰণ ষ্ট'ভটো বগা ৰঙৰ হোৱাৰ কাৰণে ন, অকণমান কিবা মানে যদি দালিৰে হুইচেল মাৰোঁতে যদি অকণমান বাহিৰেদি ওলাই গ'ল, পূৰা হালধীয়া হৈ যাব। গতিকে সদায় মানে চাফা কৰিবলগীয়া হয়। আৰু তলতো অকণমান সৰু সৰু কিবা যদি পৰি থাকে, আৰু সেইটো যদি ভৰিত লাগে, একদম মানে মোৰ বহুত বেয়া লাগে। গতিকে এবাৰ মানে ভাত ৰান্ধি হোৱাৰ পিছত এবাৰ চাফা কৰিবলগীয়া হয়েই। এতিয়া পটককৈ চাফা কৰি লওঁ। আৰু বাচন আজি মোৰ একদম কম আছিলে, গতিকে হাতে দিয়ে ধুলোঁ, মেচিনত দিবলগীয়া নহ'ল। কম বাচন থাকিলে মই মেচিনত নিদিওঁ, হাতে দিয়ে ধুলোঁ। আৰু ৰাতিলৈ যদি বহুত বাচন ওলায় তেতিয়াহে মই মেচিনত দিম। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ, এইটো সিদিনা ইণ্ডিয়ান ষ্ট'ৰত পালোঁ। এইটো কলকাতা পান লিখা আছে, যিটো গুলকাণ্ড হয় ন পানত যিটো দিয়ে, মেইনলি সেইটো বুলিও ক'ব পাৰি। খাই পেলাই ইমান ভাল লাগিলে, আৰু ইয়াত আচলতে চব মিক্স আছে, ইয়াতে পানো মিক্স আছে, গতিকে খাই বহুত ভাল লাগিল। আৰু অনা বেছি দিন হোৱা নাই, মাত্ৰ 2 দিন হৈছে, আৰু 2 দিনতে এইটো আধাখনীয়া হ'ল। এওঁতকৈ বেছি মইহে খাইছোঁ মানে। আৰু কিটচেনত থৈ দিয়া থাকে ন, ভাত বনাব আহিলোঁ বা কিবা কৰিব আহিলোঁ, পটককৈ অকণমান মুখত দি মানে থকা যায়, গতিকে আধাখনীয়া হ'ল এইটো। কিটচেনটো গোটেই চাফা কৰা হৈ গ'ল, আৰু এতিয়া একেবাৰে শেষত মই এডাল সৰু কেণ্ডেল এডাল জ্বলাই থওঁ। মানে আচলতে মাছ বনালে মই প্ৰায়ভাগেই কেণ্ডেলডাল জ্বলাওঁৱেই, কাৰণ নহ'লে গোন্ধটো থাকে। আৰু কেণ্ডেলডাল জ্বলালে আচলতে কিটচেনটো বহুত ধুনীয়া গোন্ধ এটা ওলাই থাকে। আৰু সেয়া, আৰু এতিয়া আহিছোঁ অকণমান বেলকনিখন চাফা কৰোঁ বুলি, কাৰণ গছকেইডালো মোৰ ৰুবলৈ আছে, আৰু মাটিখিনিও চেঞ্জ কৰিবলগীয়া আছে। গতিকে অকণমান প্ৰথমে মই চাফা কৰি লওঁ।
কৰিলোঁ আৰু তাতকেইটাতো পুৰণা মাটি আছিল সেইখিনি চেঞ্জ কৰিলোঁ আৰু এতিয়া ইয়াত এইটো নতুনকৈ খালি এটা বেগ আনিছোঁ মাটি সেইখিনি দিম আৰু ইফালে জলকীয়াৰ পুলি হৈছিলে সেইখিনিও ইয়ালৈ আনিব লাগিব মানে আচলতে সেইখিনি মাটি পুৰণা হৈছিল কাৰণে ভালকৈ মানে বাঢ়ি অহা নাছিল সেইকাৰণে কালি এইটো আনিলোঁ নতুনকৈ এতিয়া এইখিনি মই ইয়ালৈ আনি লওঁ পুলিকেইটা ভালকৈ নতুন টাবত ৰুই লওঁ এইখন বেলকনিখন অকণমান চাফা কৰি দিলোঁ তলটো অকণমান সাৰি দিলোঁ কাৰণ গোটেই গছৰ পাতবিলাক পৰি থাকেহি আৰু মেইনলি এই চৰাইৰ মানে খানা যি দুটা দি থওঁ ন সেইখিনি ঠাই আৰু একদম লেতেৰা হৈ থাকে গোটেই খাই পেলাই তলত পেলাই সিহঁতে আৰু আচলতে তেতিয়া বতাহ দিলে ইফালেও গুচি আহে এইটো চাইডেও গতিকে সেইখিনিও সাৰি দিলোঁ আৰু এইখিনি পেলাব লাগিব এই মাটি আগৰ মাটিখিনি এইটো এটা বেগ এটাত ভৰাই পেলাই থৈ দিছোঁ এইখিনিও পেলাবগৈ লাগিব মোৰ গোটেই কামখিনি কৰা হৈ গ'ল আপোনালোকে মোক দেখিয়ে গম পাইছে চাগে মই গোটেইজনী একদম ঘামি গৈছোঁ আকৌ এবাৰ গা ধুবগৈ লাগিব এতিয়া আৰু জলকীয়া গোটেইকেইডাল ৰুলোঁ আৰু এডাল হৈছে কেপচিকাম আছিলে গোটেই তাৰ মাটিখিনিও গোটেইখিনি মই চেঞ্জ কৰিলোঁ নতুন মাটি দিলোঁ আৰু এয়া মোৰ গোটেই কামখিনি কৰা হৈ গ'ল আপোনালোকে মোক দেখিয়ে গম পাইছে চাগে মই গোটেইজনী একদম ঘামি গৈছোঁ আকৌ এবাৰ গা ধুবগৈ লাগিব এতিয়া আৰু জলকীয়া গোটেইকেইডাল ৰুলোঁ আৰু এডাল হৈছে কেপচিকাম আছিলে গোটেই তাৰ মাটিখিনিও গোটেইখিনি মই চেঞ্জ কৰিলোঁ নতুন মাটি দিলোঁ আৰু এয়া আৰু গোটেইখিনি আচলতে মই বেলকনিখনো চাফা কৰিলোঁ অকণমান কাৰণ গোটেই গছৰ পাত চাত পৰি থাকে অকণমান বতাহ দিলে আৰু মেইনলি চৰাই বাঁহ নহয় চৰাই খানা দিয়া দুটা ওপৰত আছে গতিকে সিহঁতে খাই পেলাই তাৰ বাকলিটো গোটেই তলত পেলায় আৰু বতাহ দিলে বাকলিখিনি ইফালেও মানে গুচি আহে ভিতৰ ফালেও সেইকাৰণে সেইখিনিও অকণমান চাফা কৰিলোঁ আৰু আচলতে ভালকৈ যদি চাফা নকৰোঁ ন তাই আহি পেলাই মাটি মুখত দি দিব কাৰণ তাই বেলকনিত আহি পেলাই খেলে অকণমান সময় গতিকে সকলোখিনি মানে চাফা কৰিবলগীয়া হ'ল ভালকৈ আৰু মোৰ একদম অৱস্থা নোহোৱা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টিতে আৰু দীঘলীয়া নকৰোঁ ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তে ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বাই বাই